হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? এইবাৰ বহাগ বিহুত ভিডিঅ' দিয়া নহ'ল কাৰণ ময়ে বিহু মাৰি থাকোঁতে গ'ল। সেইকাৰণে ভাবিছোঁ আজি খানা খোৱাৰ এটা ভিডিঅ' বনাওঁ। আজি আমি বিহু খেদাৰ খানা খাম আৰু বলক পিছে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি বজাৰ কৰিবলৈ যাম, বলক। এতিয়া আমি বজাৰ কৰিবলৈ যাই আছোঁ আৰু লগৰীয়া লগ আমি বহুত অন্তৰত যোৱা নাই, বালিপতালৈ আহিছোঁ বজাৰ কৰিবলৈ। খানাৰ কাৰণে ব্ৰইলাৰ মাংসকে লৈ লওঁ বুলি ভাবিছোঁ, সেইকাৰণে ব্ৰইলাৰকে লওঁ আৰু এতিয়া সেইখিনি লয় লাগব হেৰি কচোন অলপ ডাঙৰ চেং চেং কাটি লওঁ নেকি? আৰু এয়া ব্ৰইলাৰ লৈ ল'লোঁ। এই ডিমা পাৰি মানে 4 কিলো 460 গ্ৰাম 60টো বাদ দি বাৰু কি ললি কৈ যাক দুটা তেল পিয়াজ আদা নেহুৰ আলু মছলা ব্ৰইলাৰ আৰু চিকেন এটা। দিছা এতিয়া আমাৰ বজাৰ কৰা হৈ গ'ল, এতিয়া ঘৰলৈ যাই আছোঁ। বজাৰ কৰা হৈ গ'ল, ইমানে য'তে যায় ড্ৰাইভাৰ ময়া আৰু এইয়া বেলেগ নাপায়। বৰষুণৰ বতৰত ভিজি ভিজি হ'লেও বজাৰ কৰিলোঁ আৰু এনেকুৱা খানা খোৱাৰ মজাই বেলেগ। গাইছ, ড্ৰাইভাৰ সলাই দিলোঁ এইবাৰ, আমাৰ লম্বুদাক দি দিছোঁ আৰু বৰষুণে ভিজি ভিজি যাই আছোঁ। তামাম বৰষুণ, এতিয়া বাৰু বৰষুণ নাই আৰু খানা খাই ভাল লাগিব বৰষুণ বতৰত। খানাটো ক'ত হ'ব? খানাটো আমাৰ ঘৰত হ'ব। বজাৰৰ পৰা আহি সিহঁতক ব্ৰইলাৰকেইটা ভাল কৰিবলৈ লগাই দিছোঁ আৰু ইয়াৰ পৰা ব্ৰইলাৰকেইটা ভাল কৰি আছে আৰু এতিয়া মাংস কাটিবলৈ ষ্টাৰ্ট কৰি দিলা আৰু এটা থুই আছে আৰু এইটো ৰাহুলে কাটি আছে পুৰা একদম। সেইটো আন আৰু এইটো আনিব 5 কিলো সৰু সুৰা খানাবিলাকত আমাৰ ৰাহুলে কাটা মেলা ৰান্ধাত আমাৰ ৰাহুলে কৰে এইগিলা। আৰু এতিয়া আমি খানাটো ভাৰ্গৱহঁতৰ ঘৰত খাম আৰু ইহঁতে আহি পূৰা ইয়াৰ জুইটো ধৰি ৰেডি। এতিয়া মাংসটো বইল কৰি আছে আৰু এয়া আমাৰ নানা পাতেকাৰে আলু পাকলাই আছে আৰু এয়া ৰাহুলে পূৰা মাংসত ব্যস্ত হৈ আছে। এতিয়া মোক আদা নেহুৰ খুন্দাত পূৰা লগাই দিছে, সেইকাৰণে আৰু এতিয়া পূৰা খুন্দি আছোঁ। আজিৰ এই বিহুৰ খানাৰ ৰান্ধনি আমাৰ ৰাহুল পূৰা ৰান্ধি আছে। এতিয়া তই ৰাহুল টেষ্ট কৰিব পৰা হৈছে নাই মাংস? ইপিনে ভাতবোৰো হৈ গ'ল আৰু এতিয়া ভাতবোৰো নুমাই আছে। ইহঁতে বহি ল'লে, ইহঁতৰ ভোকো লাগিছে, ৰাতিপুৱাৰ পৰা কষ্ট কৰি আছে, সেইকাৰণে আৰু এতিয়া ইহঁতে খাই আৰু এতিয়া দি লয়। চলিয়া খানা কাৰণে লাগছে, নানা পাতেকাৰ কাৰণে লাগছে। অঁ এতিয়া মই খানাটো খাই লওঁ, খানা খাই আছোঁ আৰু আজি ব্লগটো ইমানতে সামৰিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই, গুড বাই।